চাহৰ কথা কওঁতেহে মনত পৰিছে ৰচোন মোক অথনিয়ে চাহপাত আনিবলৈ ভাবিলো পাহৰিয়ে থাকিলো চাহপাতকে এটা লৈ আহে যা এইটো লৈ যা চাহপাত এটা লৈ আহে যা হ'ব দিয়া সোনকালে কিন্তু এজনীনো কিনো পৰীক্ষা দিলে তাই প্ৰশ্নখনকে চাওঁ প্ৰশ্নখন চাওঁ ৰচোন অকণমান কেনেকুৱানো হ'ল না ফালিয়ে থৈ আহিলে না প্ৰশ্ন ভাত খাবলৈ কাঁহীখনটো নিয়ে লগতে বাতি এটাও নিয়ে সেই এজনীয়ে ৰচোন তাই প্ৰশ্নখনকে চাওঁ এপাক ক'লৈ গ'ল সেই প্ৰশ্নকেইখন পাইছোঁ এইকেইখন মানে হৈ যোৱা প্ৰশ্ন নেকি আজি অসমীয়াহে আছিলে তাই এই কি সেয়া চিঠিহে হ'বলা নেকি কিবাচোন কিবা চুমা নিচিনা কিবা উঠৰ ৰং দিয়াচোন আছে এগাল আহক এইকেইখন মই ইয়াতে সোমোৱাই থওঁ দেই মই নাজানা ভাজত থাকোঁ এনেই মই বহি থাকোঁ ৰচোন এক আজি বালু আজি চাহকণ খাওঁ বুলি ভাবিলোঁ চাহপাতে নাখালে তই আজি হেৰি যে অসমীয়া প্ৰশ্ন নেদেখালি যে কিয় কিনো দেখাব চাওঁ বাৰু ৰচোন কিনো প্ৰশ্নখন আহিলে তই পাৰিলি নে ফালিছই নে কিয়ে নে চাওঁ বাৰু অকণমানতো প্ৰশ্নখন চাওঁ তই কিমাননো ফালিছ তাকে চাওঁ দেচোন অকণমান চাওঁ দেচোন কিয় বেগটো চাবলৈ নিদিয়ে দেচোন অকণমান চাওঁ দেচোন তাকে চাওঁ কিমাননো ভাল হ'ল তোৰ আজি পৰীক্ষা ভালেই হৈছে দিয়া নাই দে চাওঁ এয়া মানে কিয় নিয় কাঁহীখনটো নিয় ভাত খাবলৈ মানে কাঁহীত ভাতৰ লগত দালি ভাতৰ লগত দালি খাবলৈ একেবাৰে ঘৰত খোৱা দি খাবলৈ যা তাক ৰচোন চাওঁ প্ৰশ্নখন ক'ত থলি ৰচোন তাকে চাওঁ প্ৰশ্নকেইখন চাওঁ এই ৰচোন তোৰ কথা এটা কওঁ স্কুলত পৰীক্ষা দিবলৈহে গৈছিলি এইগাল কি বেলেগৰ কেনেকে বেলেগে হ'ব কেনেকে হ'ব কেনেকে বেলেগৰ কিয় বেলেগে হ'ব চাওঁ তই কচোন কি লিখিছ কচোন তই মোক এখন এখনকৈ পঢ়ি পেলাই শুনাচোন কচোন মোক পঢ়ি পেলাই শুনা চাওঁ কি লিখিছ ৰচোন কিনো লিখিছ স্কুল যাওঁ নে এয়া কৰিবলৈ যা মোৰ নহয় কচোন মই এপাক শুনো কিনো লিখিছ বা তোৰ লগৰ কেইজনীয়ে লিখিছে কিনো লিখিছে তোক ইমান সাহস কেনেকে পালে লগৰ কেইজনীয়ে লিখি তোৰ বেগত থ'বলৈ কাৰণে তই সাহস দিছ আৰু তোৰ লগৰ কেইজনী নহয় এয়া তই ইয়াকে কৈ থাকক মানে তই সেইকাৰণে ট্ৰেইনটো পাছ কৰিব পৰা নাই তুমি মোৰ মনটো দুসপ্তাহতে জয় কৰি দিলা তুমি দেখিলে মোৰ দিলটো হেপ্পী হৈ যায় লাভ ইউ ছ' মাচ বিজয় তোমাক মই বহুত বেছি ভাল পাওঁ তুমি মোৰ ফাৰ্ষ্ট লাভ বিজয় তুমি বাবু মোৰ বেষ্ট ফ্ৰেণ্ডজনীক লাইন মাৰা নেটি বেয়া নাইপাবা খুদা কৰোঁতে তোমাক মই এৰিব নোৱাৰোঁ বিদ্যা তুমি যদি মোক এৰি দিয়া মোৰ হাতটো কাটি পেলাম প্ৰেম গয়া নাদায় প্ৰেম হয় দায় দেখিছা নামটো মিন আছে তোমাৰ মৰমৰ বনা ভয়ালৰ তলে তলে ইন্দোৰৰ গাত চিঠিৰ মাজে চিয়াহীৰ দাগ তিনিখন পাইছোঁ তিনিটা নামত তেতিয়াহ'লে তোৰ আছে কেইটা মোৰ নহয় তোৰ বনানী নাম লিখা আছে নে নাই তোৰ মই কি ইমান আখৰ চিনি নাপাওঁ নে সেইকাৰণে ট্ৰেইনটোকে পাছ কৰিব পৰা নাই ন কিবা ঘূৰিয়া তোৰ পকা কাটো চিনি যা আৰু কিমান আছে এই তিনিটাই তই কাম এটা কৰ যদি তই মেট্ৰিক পাছ কৰিব যদি নোৱাৰ তোক মই এনেকৈ যে লাখুটিয়ে যে খোজকাঢ়ি যে বুঢ়াতে বিচাৰি নি পেলাই তোক মই বিয়াখন দি পেলাই থৈ দিম